হেল্ল' এভৰিৱান, আজি শুভ ৰঙে লৈ আহিছে আপোনালোকলৈ সৰস্বতী পূজা বিশেষ ভগলপুৰী চিল্ক মাত্ৰ 850 টকাতে। এবাৰ সৰস্বতী পূজাত যদি আপুনি এনেকুৱা এযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছে অতি কম মূল্যতে, তেনেহ'লে এইযোৰ কাপোৰ আপোনালৈ একদমেই পাৰফেক্ট। মই আপোনালোকক এযোৰ এযোৰকৈ খুলি দেখুৱাম বাৰু। প্ৰথমতে আৰম্ভ কৰিছোঁ পিচ কালাৰেৰে, কাৰণ এই কালাৰটো আমাৰ ছোৱালীসকলৰ যথেষ্ট পচন্দৰ। আৰু দেখিছে নহয় সৰু সৰু বুটা কৰা আছে ৰাণী পিংক, ব্লেক দি, আৰু ইমান বেছি ভাল লাগিছে নহয়। এইখন হৈছে ইয়াৰে মেখেলাখনৰ ওপৰলৈকে ফুল কৰা আছে সৰু সৰু বুটাৰে, আৰু লগতে চাদৰখন মেইন এট্ৰেক্টিভ হয়, কাৰণ এইখন চাদৰত সেলফ বৰ্ডাৰ লগাই থোৱা আছে, যি নেকি আপোনালোকে পটি আছে লগত পটি নলগালেও হৈ যাব। বৰ্ডাৰটো কৰাই আছে, আৰু এতিয়া যিহেতুকে ট্ৰেণ্ডিঙত চলি আছে সেলফ বৰ্ডাৰসমূহ, মই নিজেও পিন্ধি ভাল পাওঁ। সেয়েহে আৰু কাপোৰৰ কোৱালিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা হোৱা নাই। 850 টকা যদিও বহুত ধুনীয়া, আৰু ইয়াৰে কালাৰ ভেৰাইটিজখিনি মই দেখুৱাই দিছোঁ। যদি আপোনালোকে প্ৰত্যেকটো কালাৰ চাব বিচাৰে তেনেহ'লে মোক হোৱাটছএপ কৰিব, আৰু যদিহে পচন্দৰ ভিতৰত পৰিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ মেছেজ কৰিব। আজিলৈ